কৃষ্ণ 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 আই লক্ষ্মী সোমাই আহা অথেৰ গৈ নাথাকিবা সোমাই আহা দেই কৃষ্ণ আজি যেনে আজি ভাত মুঠি খাবলৈ মানুহ এজন পালে হয় আৰু কৃষ্ণ 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 আজি এজনো মানুহ এতিয়ালৈকে পাৰ হোৱা দেখা নাই দেই কৃষ্ণ যদি এজনমান পোৱা হ'লে আহিছে নেকি মানুহ পাই যাম আজি নেৰিম ভাত মুঠি খাবলৈ হৈ গ'ল টাইমটো হেৰি এই ভাতটো ৰেডি কৰিবা দেই আলহী এজন মই বিচাৰি আছোঁ বাৰু অলপ আগত আছে নি ল'ব ধুনীয়া ঘৰটো এই টাইমটো পাৰ হ'ব লাগিব আগতে বহুত নম্বৰ ৰখা আছে অ' ভাইটি ৰ'বাচোন ৰ'বা অ' ভাইটি ৰ'বা অ' আমাক কৈছে নি বাৰু অঁ তোমালোকে কৈছোঁ আকৌ এইফালে আহা মানুহজনে মাৰিছে গৈ আহোঁ তামোলৰ আহিম লগতে কিবা কথা আছে নি কথা মানে আহাচোন এই ভাত মুঠি খাবলৈ এই নহয় কথা আছে এই কি বুলি কয় ভাত এমুঠি যে এতিয়া অকলে মই নোৱাৰোঁ খাবলৈ গম পালা হ'ব হেৰি কি বুলি কয় যি হয় নহয় এমুঠি ধৰি দিবা দেই আমি মানে ল'ব ঢিঙীয়া হ'লে গৈছিলোঁ আগত আছে মোৰ মানে আজি অতিথি ৰাতিপুৱাৰ পৰা পোৱা নাই গম পালা নাপানে মই নাপালে ভাতে নোসোমাই আপুনি মানে আলহী নহয় ভাত খাব নোৱাৰে মই একেবাৰে নহয় সঁচা কথা মোৰ অতিথি সাক্ষাৎ দামোদৰ দেই ঐ মাক শুনাচোন হেৰি কি বুলি কয় তামোলৰ পৰাটো দিয়া মই তামোলৰ পৰাটো ৰেডি কৰি দিছোঁ ঠিক আছে কৃষ্ণ দেই পালেহি আপোনালোকে তামোল ভাবি খাওক দেই তামোল খাওকচোন তুমি খোৱা ভাইটি দেই ঠিক আছে হেৰি কোৱা কি বুলি কয় ভাত মুঠি অলৰেডি ৰেডি হৈ আছে চাটনিকণৰ কাৰণে আদা এপিচ মই লৈ আহিছোঁ তাৰপিছত তোমালোকে ৰেডি হৈ আছে মই ভোক লাগি আছে গম পালা কিন্তু চাটনিকণ মই বনোৱা নাই আপোনালোকক আইডিয়া বনাম ঠিক আছে মই আহিছোঁ বাৰু ভাই এই দেখোন বৰ মজা লাগিছে ন নাম চোৱাচোন বৰ সুন্দৰ দা দেই ধাও আছে কাটি ভাল লাগিব যেন লাগিছে বৰ মজা দা পায় তোমালোকে বহিছা ন তামোল খালা খালো আপোনালোকৰ ভাল ন খালি দাখন খুঁটে কোনে গুঠিছিলে বাৰু দাদা নিজে ঘৰতে গুঠা নে ভাইটি দাখনৰ কথা নুসুধিবা ভাত খুৱালে আমাৰ এজনে দাহৰ গাড়ীয়ে দিয়ে আকৌ তোমালোকক মোৰ ফালৰ পৰা কৈ দিছোঁ আৰু তোমালোকে যোৱাগে যোৱা আহিব কি ক'লে আমি ভাত নাখাওঁতে যামগে যাব লাগিব কৃষ্ণ খুলি মেলি আনিলোগে আৰু ৱাহ কেনি গ'ল হেৰি মানুহকেইটা ক'লৈ গ'লগে দাখন খুজিছিলে আকৌ দাখন নিদিওঁ বুলি ক'লো মানুহবিলাক গুচি গ'ল কৃষ্ণ খালি খাই দি দাখনো দিব নালাগে অ' ক'লে গ'লগে মানুহকেইজন লৈ যাম দাখন লৈ যাম দাখন লৈ যাওক আৰু ভাত খাই যাওক না মানুহে খেদি আছে যে অ' দাদা ভাত নাখাওঁ লৈ যাওঁ ল'ৰাকেইটা গুচি গ'লগে কৃষ্ণ দেই দাখন দিলোহেঁতেন নহয় মই এই মানুহজনীয়ে কথাখিনি ক'ব নাজানে গোটেই মোৰ এতিয়া এইটো দিনটো লঘোণ হৈ থাকিব আজি কি হ'ব আৰু দেই ক'ৰ পালেগে ল'ৰাকেইটা গ'ল ৰাম ধৰিলে দেই কৃষ্ণ আৰু এতিয়া ক'ত পাম বাৰু মই